নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি মই যাব ওলাইছোঁ বলবম। এতিয়া সময় প্ৰায় ৰাতি 7:30 মান বাজিছে আৰু মই প্ৰথমতে ঘৰৰ পৰা যাম বশিষ্ঠ মন্দিৰ আৰু বশিষ্ঠ মন্দিৰৰ পৰা যাম শুক্লেশ্বৰ দেৱালয়। শুক্লেশ্বৰ দেৱালয়ত বশিষ্ঠ মন্দিৰৰ পৰা পানী লৈ কিনে শুক্লেশ্বৰ মন্দিৰত শিৱৰ লিংগত ঢালিব লাগিব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখন মোৰ বাইক, এইখনেৰে আজিৰ যাত্ৰা আৰম্ভ কৰিম। মই ঘৰৰ পৰা 8:10 মানত ওলাইছিলোঁ আৰু এতিয়া সময় হৈছে 8:43। প্ৰায় আধা ঘণ্টামান সময় লাগিছে মই ঘৰৰ পৰা বন্দা পাওঁতে। এইটো আছাম ৰফিং লিমিটেড আৰু ইয়াতে মই কাম কৰোঁ। অকণমান আগৰ পৰা যাব বিপুল দা, তেওঁৰ লগতে আজি মই বলবমত যাম। এতিয়া আমি আহি পাইছোঁ নাৰেংগী আৰু মোৰ লগত আজি যাব বিপুল দা, তেওঁকে বাইক চলাব দিছোঁ আৰু যোৱাৰ আগতে আমি গাড়ীখনত অলপ পেট্ৰল ভৰাই লওঁ। এইটো হৈছে নাৰেংগী পেট্ৰল পাম্প, ইয়াতে তেলটো ভৰাই লওঁ। প্ৰথমে চন্দ্ৰপুৰৰ পৰা আহিলোঁ নাৰেংগী আৰু নাৰেংগীৰ পৰা এতিয়া আমি আহি পাইছোঁ 6 মাইল আৰু এইখন যে ব্ৰিজ দেখা পাইছে ইয়াৰ তলেৰে আমি যাব লাগিব। তো এইফালেৰে চিধা গ'লে আপুনি পাব খানাপাৰা আৰু আমি যিহেতু বশিষ্ঠ যাম আমি এইফালেৰে যাব লাগিব। এইটো হৈছে জয়ানগৰ চাৰিআলি আৰু আপুনি এনেকৈও যাব পাৰে বেলতলা হৈ কিনে আৰু আমি এনেকৈ যাম চিধা শ্বৰ্টকাট লৈ কিনে। ফাইনেলি আমি আহি পালোঁ বশিষ্ঠ চাৰিআলি আৰু চাওক সকলোৱে এনেকৈ বলবমত গৈ আছে। ইয়াৰ পৰা বশিষ্ঠ মন্দিৰ 3-4 কিলোমিটাৰমান হ'ব আৰু মেইন যাত্ৰাটো ইয়াৰ পৰাই আৰম্ভ হৈছে। মানে বলবমত আহিলে সকলোৱে এনেকৈ কমলা কালাৰৰ কাপোৰ পিন্ধি আহে। ইয়াত আপুনি এনেকৈ দোকান দেখিবলৈ পোৱা যাব য'ত পূজাৰ সকলো সামগ্ৰী দেখা পোৱা যাব আৰু ইয়াতে টি চাৰ্টো পাব। আপুনি ধৰক ঘৰৰ পৰা আপুনি টি চাৰ্ট পিন্ধি অহা নাই, ভাবিছে ইয়াতে কিনিম, ইয়াতে কিনি কিনে পিন্ধিম, ইয়াৰ পৰা আপুনি কিনি কিনে টি চাৰ্ট পিন্ধিব পাৰিব। কেইটকা এইবিলাকত? 10 টকা দুডাল দিয়া, দুডাল। মন্দিৰৰ চৌহদত প্ৰৱেশ কৰাৰ আগতে আপুনি এনেকৈ এটা চেক পইণ্ট পাব য'ত পুলিচ প্ৰশাসনৰ লগত ভলেণ্টিয়াৰসকলে চেক কৰি আছে যাতে মন্দিৰৰ ভিতৰত কোনো নিচাযুক্ত সামগ্ৰী লৈ যাব নোৱাৰে। এনেকৈ বলবম কৈ আমি আগুৱাই গৈ আছোঁ মন্দিৰলৈ। এতিয়া সময় প্ৰায় 10টা মান বাজিছে আৰু আমি 2 ঘণ্টামান পিছত আহি পালোঁ বশিষ্ঠ দেৱালয়। মোৰ পিছফালে যে আপোনালোকে দেখা পাইছে এয়া হৈছে বশিষ্ঠ মন্দিৰ। আমি মেইন ৰোডৰ পৰা অকণমান ভিতৰলৈ খোজকাঢ়ি আহিছোঁ। এতিয়া যিহেতু মন্দিৰত পানী নিব আহিছোঁ আমি মন্দিৰৰ ভিতৰত নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু যিহেতু মন্দিৰলৈ আহিছোঁৱে ইমান দূৰৰ পৰা, বলক আপোনালোকক এবাৰ মন্দিৰৰ ভিতৰলৈ লৈ যাওঁ। বশিষ্ঠ মন্দিৰত আহিলে আপুনি বান্দৰ দেখা পাব আৰু চাওক ইমান ৰাতি ইহঁতে এনেকৈ মন্দিৰৰ চৌহদত ঘূৰি আছে। ইয়াতে সকলোৱে এনেকৈ গা ধুই আছে আৰু পূজা কৰি আছে। পূজা কৰি কিনে এয়া যে পানীবিলাক দেখা পাইছে ইয়াৰ পৰা পানী লৈ কিনে শুক্লেশ্বৰত যোৱা হ'ব। আমি এয়া চাওক গা ধুই আছে আৰু পূজা কৰি আছে। গা ধুই পূজা অৰ্চনা কৰি ইয়াৰ পৰা পানী লৈ শুক্লেশ্বৰত যোৱা হয় আৰু শুক্লেশ্বৰত শিৱলিংগত পানীখিনি ঢলা হয় আৰু আমিও পানী লৈ ল'লোঁ। যিহেতু ইয়াৰ পৰা আমি গৈ আছোঁ শুক্লেশ্বৰ মন্দিৰলৈ। পানী লৈ ল'লোঁ, এতিয়া আমি যাব ওলাইছোঁ কিন্তু যোৱাৰ সময়ত বৰষুণে দি দিলে। ছাতি লৈ আহিছোঁ বাৰু, কোনো টেনশ্যন নাই।
বশিষ্ঠৰ পৰা শুক্লেশ্বৰ আহি পালোঁ আমি এতিয়া আৰু এয়া পানী ঢালিবৰ কাৰণে লৈ আহিছোঁ প্ৰায় 12টামান বজাত ঢালিব দিব পানীখিনি আৰু চাওক ইমান লম্বা লাইন হৈ আছে এইফালে একদম মেইন ৰাস্তালৈকে আৰু লাইনত লাগিব তাৰপিছত পানী ঢালিব পাওঁ আমি বশিষ্ঠৰ পৰা শুক্লেশ্বৰলৈ আহোঁতে সকলোৱে প্ৰায় মানে খোজকাঢ়ি আহে কিছুমানে গাড়ী দি আহে আমি বাইকেৰে আহিছোঁ কিন্তু ইয়াত লাইনত থিয় হৈ থাকোঁতে মই ওচৰত দাদা এজনক লগ পালোঁ তেওঁ বোলে নলবাৰীৰ পৰা আহিছে অকলে চাইকেলেৰে এবাৰ নলবাৰীৰ পৰা মই চাইকেল লৈ আহিছোঁ আপোনাৰ নামটো একবাৰ জনাই দিয়ক মোৰ নামটো ভাস্কৰ দাৰজয় মোৰ ইউটিউব চেনেল আছে জে ভাস্কৰ জুবিন বুলি এটা সকলোৱে ছাপোৰ্ট কৰক আপোনালোকৰ অসমবাসীৰ মৰম চেনেল লৈ অহা বছৰ মই কেদাৰনাথ যাব চেষ্টা কৰি আছোঁ কেদাৰনাথ যাত্ৰা চাইকেলেৰে যাব চাইকেল লৈ আহিলে চাইকেল যাত্ৰা কৰিম আৰু লগত আৰু এজন যাম বুলি কৈছে সেইজনে কি কৰে ক'ব নোৱাৰোঁ আমি দুজনে প্লেন এটা বনাই আছোঁ বাবাই মাতিব লাগিব অহা বছৰ মানে কেদাৰনাথত পানী ঢালিব আপুনি কেদাৰনাথত পানী ঢালিব চেষ্টা কৰিম আৰু যিমানটো পাৰোঁ মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাপোৰ্ট কৰক জে ভাস্কৰ জুবিন বুলি আছে মই লিংকটো দি দিম ডিছক্ৰিপশ্যনত মৰম চেনেহ সকলো দিয়ক অসমবাসী ৰাইজৰ বাবে কষ্ট কৰি আছোঁ সকলোৰে মহাদেৱে মংগল কৰক হৰ হৰ মহাদেৱ বম বম বলে শিৱসং ফাইনেলি 12টা বাজিল আৰু 12টা বজাৰ লগে লগে মন্দিৰৰ দুৱাৰ খুলি দিছে আমি এনেকৈ সকলোৱে শাৰী পাতি মন্দিৰলৈ আগুৱাই গৈ আছোঁ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ মহাদেৱ জোর से बोलो बोल बम जोर हुआ नहीं बोल बम जोर हुआ नहीं बोल बम तेर से बोलो बोल बम तेर से बोलो बोल बम जोर हुआ नहीं बोल बम जोर से बोलो बोल बम सुना नहीं बोल बम सुना नहीं बोल बम तेर से बोल बम बोल बम बोल बम बोल बम बोल बम আমি ৰবিবাৰে নিশা আহিছিলোঁ আৰু এতিয়া 12টা বাজি গৈছে যিহেতু সোমবাৰ পৰিছে আৰু সোমবাৰ হোৱাৰ লগে লগে শিৱলিংগত পানী ঢালিব দি আছে আৰু এয়া চাওক এনেকৈ মানুহবিলাক গৈ আছে ফাইনেলি মন্দিৰত প্ৰৱেশ কৰিবলৈ গৈ আছোঁ মন্দিৰত প্ৰৱেশ কৰাৰ আগতে সকলোৰে ভৰিবোৰ এনেকৈ পানীৰে ধুই দি আছে এয়া বশিষ্ঠৰ পৰা লৈ অহা পানী শুক্লেশ্বৰত ঢালিব লৈ আহিছোঁ আমি এয়া পানী ঢালি মন্দিৰৰ পৰা ওলালোঁ মন্দিৰত কেমেৰা এলাও নাই কাৰণে আপোনালোকক দেখাব পৰা নাই আৰু এয়া চাওক মন্দিৰৰ বামুণ এজনে সকলোৰে হাতত সূতা বান্ধি দি আছে আৰু ময়ো এডাল সূতা মোৰ হাতত বান্ধি লৈ ভগৱান সর্বমঙ্গলে শিবে সর্বসাধিকে সর্বত্রম্বকে গৌরী নারায়ণী নমস্তে সৃষ্টি স্থিতি বিনাশনম সত্যে নমস্তে নবী নারায়ণী নমস্তে কল্যাণস্ত ভগবান শুক্লেশ্বর শুক্লেশ্বর আয়ুষ্মান ফাইনেলি পানী ঢালি ওলাই আহিলোঁ আৰু অকণমান পানী ঘৰলৈকে লৈ গৈ আছোঁ আৰু নিশা প্ৰায় 12:30মান বাজিছে আমি 8টামান বজাত ওলাইছিলোঁ প্ৰায় 4:30 ঘণ্টামানত হৈ গৈছে যিহেতু আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ সেইকাৰণে ভিৰ বেছি হোৱা নাই যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্তি কৰিলোঁ